নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ স্বৰচিত এটি চুটি গল্প। গল্পটিৰ নাম অব্যক্ত প্ৰেম। এটি প্ৰেম কাহিনী। ৰাহুল বৰ শান্তশিষ্ট ল'ৰা, পঢ়া শুনাতো চোকা আছিল। BA পঢ়ি থকা ৰাহুলে একে ক্লাছৰে ৰুনুক মনে মনে ভাল পাই পেলাইছিল। কিন্তু ৰুনুই কথাটো কেতিয়াও গম পোৱা নাছিল আৰু ৰাহুলক এজন ভাল বন্ধু হিচাপেহে ভাবিছিল। এইফালে ৰাহুলে কথাই কথাই ধেমালিৰ চলেৰে প্ৰায়ে ৰুনুক কথাটো ক'ব বিচাৰিছিল, কিন্তু তাই সদায় ধেমালিৰ সুৰেৰে কথাটো বেলেগ ফালেহে লৈ গৈছিল। সি কেনেকৈনো তাইক বুজাই ক'ব ভাবি পোৱা নাছিল। এদিন ক্লাছত সি একেখন বেঞ্চতে তাইৰ ওচৰৰ ছিটটোত বহিছিল। সেইদিনা শৰ্মা ছাৰৰ ক্লাছ আছিল, কিন্তু ছাৰ অহাত দেৰি হৈছিল। সেই সুযোগতে ৰাহুলে ৰুনুক কথাটো ক'ম বুলি ভাবি অজানিতে সি তাইৰ মুখৰ ফালে থৰ লাগি চাই আছিল। কিছু দেৰি চোৱাৰ পিছত ৰুনু যেন সি চাই থকাটো গম পালে আৰু তাই লগে লগে মাত দিলে, ঐ তই মোৰ ফালে কিয় চাই আছ হা? ৰাহুলে লাহেকৈ ক'লে, তোৰ ফালে চায়ে থাকিব মন গৈছে। ৰুনুই মাত লগালে, আই ঐ দেহি, হয়নে? তাই তৰ্জনী আৰু মধ্যমা আঙুলি দুটা ৰাহুলৰ ফালে দেখুৱাই অলপ বেকা কৰি, এইকেইটা কি দেখিছ? তেনেকৈ চাই থাকোঁতে তোৰ তেলেকা তেলেকা চকু দুটা উলিয়াই আনিম। ৰাহুলে মনে মনে ভাবিলে, কি ছোৱালীও এইজনী, একো বুজিয়েই নাপায়। তেনেতে শৰ্মা ছাৰ ক্লাছত সোমাল। সকলো নীৰৱে থাকিলে আৰু নিজৰ নিজৰ ঠাইত বহি ছাৰৰ লেকচাৰ শুনি গ'ল। এনেকৈ ৰাহুলে ভাবি থকা কথাটো মনতে থাকি গ'ল। সি বহুদিন চেষ্টা কৰিও ৰুনুক কথাটো ক'ব নোৱাৰিলে। সিহঁতৰ কলেজীয়া জীৱনৰ সমাপ্তি ঘটিল। লাহে লাহে সকলোৱে নিজৰ কামত ব্যস্ত হৈ পৰিল। মাজে মাজে কল কনফাৰেন্সত লগৰ গোটেইকেইটাই কথা পাতি আছিল যদিও সময়ৰ লগে লগে সেয়াও নাইকিয়া হ'ল। এদিন হঠাৎ ৰাহুলৰ ফোনত ৰুনুৰ কল আহিলে। ৰাহুলে ফোনটো উঠাই মাত লগালে, হেল্ল'। ৰুনুই সেইফালৰ পৰা মাত লগালে, ঐ তোক এটা গুড নিউজ দিবলৈ ফোন কৰিছোঁ। মোৰ অহা মাহৰ 18 তাৰিখে বিয়া। ল'ৰা আমেৰিকাত থাকে, তাতেই চাকৰি কৰে। আমাৰ লগৰ গোটেইকেইটা আহিব, তইও আহিবি দেই। সকলোকে বহুদিনৰ মূৰত লগ পালে ভাল লাগিব। শুন, ঘৰলৈ মাতিব নাযাওঁ, সময় কম, নাহিলে বেয়া পাম বুলি কৈ ৰাহুলে কিবা এটা কোৱাৰ আগতেই ৰুনুই বাই বাই বুলি কলটো কাটি দিলে। ৰাহুলৰ খন্তেক সময়ৰ বাবে মুখৰ মাত হেৰাল। তাৰ এনেকুৱা লাগিল যেন তাৰ হৃদয়খন কোনোবাই হাতুৰিৰে কোবাই কোবাই ভাগি পেলালে আৰু এক অবুজ আবেগে তাৰ বুকুখন হেঁচা মাৰি ধৰিলে। তাৰ মনৰ কথাটি মনতে থাকি গ'ল। সেই আবেগ অনুভূতি আজিও অব্যক্ত হৈয়ে থাকিলে। ধন্যবাদ। আপোনালোকে যদি মোৰ গল্পটি ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এনেকুৱা ধৰণৰ গল্পবোৰ আগলৈ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।